Hey everyone, NCC campor আজি Day-2 সময় এতিয়া ৰাতিপুৱা 5 বাজিছে মৰ্নিং পিটিৰ বাবে ৰিপৰ্টিং টাইম 5:30 সো গ্ৰাউণ্ডলৈ বুলি আগবাঢ়িলো এতিয়া ফল ইন হৈ গল এইবাৰ CATC কেম্পত টোটাল পাৰ্টিসিপেটিং ক্যান্ডিডেট হৈছে 570 স্মাইলিং ফেসৰ এই কেডেটছবোৰৰ বাবে নিশ্চয় চ্যালেঞ্জিং হ'ব এই 10 ডেজ NCC কেম্প এতিয়া মই কেডেটছক পেৰেডৰ বাবে থৈ আহিলো আৰু এতিয়া মই অকমান ৰানিং কৰো বুলি আহিলো যেহেতু ধুনিয়া টেকৰ ব্যৱস্থা আছে বলক এতিয়া অলপ ৰানিং কৰি লওঁ Morning parades pasot cadets breakfast hoi gol aru etia study time aji class topic hoise map reading after map reading etia cadets hikua hoise how to make or construct a tent 12:30 loge loge cadets dia hol very nutritious lunch cadets salami shastra hikai thokar eta drishya